Hey guys, welcome to my YouTube channel KXM Vlogs. তো ট্ৰেইনিঙৰ কাৰণে কি ল'ব লাগিব CRPF ট্ৰেইনিং, গতিকে দেখাওঁ মই কি লৈছোঁ মোৰ ট্ৰেইনিঙৰ বাবে। তোমালোকে দেখিব পাইছা প্ৰায় এভৰিথিং পত্ৰ ৰেডি হৈছে আৰু দেখিব পাইছা। এইটো হৈছে এটা VIP লৈছোঁ, মেগনাম চাফাৰী। এইটো দাম তোমাৰ প্ৰায় 1700 টকা পৰিছে। লগতে নিজৰ এখন হৈছে এপইণ্টমেণ্ট লেটাৰ, লগতে মই অৰিজিনেল ডকুমেণ্টছ লৈছোঁ। লগতে এয়া লৈছোঁ ফটোজৰ লগতে লৈছোঁ এইখিনি অলপ জেৰক্স লৈছোঁ নিজৰ ডকুমেণ্টছ পাতি। লগতে ফটোজ কি লৈছোঁ, ফটোজত লৈছোঁ নিজৰ ছিংগল ফটো আছে, পাছপৰ্ট চাইজ, মা দেউতাৰ আছে, লগতে মা দেউতাৰ লগত জইণ্ট ফটো লৈছোঁ। এনেকৈ লৈ লৈছোঁ গোটেইখিনি ফটো একেলগে, যাতে মানে সময়ত ভালদৰে পোৱা যায়। ৰেডি হৈছে। লগতে ফৰ্মেল এইটো টি চাৰ্ট এটা লৈছোঁ, লগতে পেণ্ট এটা লৈছোঁ, কাৰণটো লাগিবই, ফৰ্মেল ড্ৰেছ লাগিবও পাৰে। গতিকে আৰু মই ফৰ্মেল শ্বুজ লোৱা নাই, পিছত লৈ ল'ম যদি প্ৰয়োজন হয়, কেণ্টিনত লৈ যাব পৰা যাব। এখন লৈছোঁ, এখন পাতল কম্বল এখন লৈছোঁ, যিহেতু মই শ্লিপিং বেগ নলওঁ। আৰু লগতে এইটো লৈছোঁ আঁঠুৱা, আৰু লগতে এইটো ফৰ্মেল স্পৰ্টিং দুটামান লৈছোঁ, লগতে স্পৰ্টিং এইকেইটা। আৰু আটাইতকৈ প্ৰয়োজনীয় এক্সটেনশ্যন বৰ্ড, কাৰণ কিমান ওচৰত বৰ্ড আছে সেইটো আমি নাজানো। গতিকে এখন এক্সটেনশ্যন বৰ্ড লৈ লৈছোঁ। লগতে ৰাতি ব্যৱহাৰৰ বাবে এটা টৰ্চ লাইট লৈ লৈছোঁ। লগতে দেখিব পাইছে এযোৰ PT শ্বুজ, PT মানে হোৱাইট শ্বুজ আৰু হোৱাইট শ্বুজ এযোৰ লৈ লৈছোঁ, কাৰণ CRPটো হোৱাইট শ্বুজ লাগে জানেই। লগতে এক্সট্ৰা শ্বল লৈ লৈছোঁ, এইটো এটা এক্সট্ৰা শ্বল, মগ লৈছোঁ, বেল্ট আছে, তাত টিচু লৈ লৈছোঁ, টিচু প্ৰয়োজন যদি হয়। আৰু এইটো খাকী মোজা লৈছোঁ, আৰু এইটো এটা আইনা লৈ লৈছোঁ। আৰু এফালে যদি চাওঁ, বেডশ্বীট দুটা লৈ লৈছোঁ, কাৰণ এটা লেতেৰা হ'লে এটা ব্যৱহাৰ কৰিব পৰা যাব। এটা গাৰু লৈ লৈছোঁ, আৰু সেইফালে তাত দিবই কিটৰ লগত থালি বা কিন্তু বৰ্তমান কিট নিদিয়ালৈকে চলিবৰ কাৰণে এটা মগ লৈ লৈছোঁ, বাতি এটা লৈ লৈছোঁ, আৰু চামুচ এখন লৈ লৈছোঁ। আৰু লগতে এইটো চাৰ্ফ এক্সেল খুলি লৈ পেলাই মই টেমাত ভৰাই লৈছোঁ। লগতে দুটা মই এক্সট্ৰা ৰাখিছোঁ, যাতে তাত কিবা যদি ড্ৰাই ফ্ৰুটছ কিনো বা কেণ্টিনৰ পৰা কিবা লওঁ, সেইটো ভৰাই ৰাখিবলৈ। তাৰপিছত যদি চাওঁ, এইফালে আহি এইটোত লৈছোঁ মই গুলি বেজী, নামটো লিখি লৈছোঁ নিজৰ। লৈছোঁ গুলি বেজী, এইটো হৈছে গুলি বেজী, 3টা কালাৰৰ বুটাম। এইটো হৈছে খাকী কালাৰ, এইটো হৈছে হোৱাইট কালাৰ, এইটো হৈছে ব্লেক কালাৰ। লগতে 3টা কালাৰৰ গুলি লৈ লৈছোঁ। অলমষ্ট এইটো ৰেডি হৈ গৈছে। লগতে এইটো হৈছে মেডিচিনত ইয়াত গোটেইখিনি প্ৰয়োজনীয় টেবলেটখিনি লৈ লৈছোঁ। লগতে বেণ্ডেড লৈছোঁ, তাৰপিছত পাম লৈ লৈছোঁ, যদি মাথা চাথা বিষ হয় তেতিয়া সেইখিনি ইউজ কৰিবৰ কাৰণে সেইখিনি লৈ লৈছোঁ। গোটেইখিনি টেবলেট হয়। লগতে এইটো ছেভিং কিটত কি লৈছোঁ দেখাই দিছোঁ। বেণ্ডেজটো মই ইয়াত ভৰাই দিছোঁ, বেণ্ডেডটো ভলিনি, আৰু এইটো ভেটচি লৈ লৈছোঁ। ছেভিং কিটত ডেটল, ছেভিং ক্ৰীম, ৰেজৰ লৈ লৈছোঁ, এইটো ৰেজৰ লৈ লৈছোঁ। লগতে ছেভিং ব্লেড লৈ লৈছোঁ, ব্লেড দেখিবলৈ পাইছে। এইটো হৈছে ছেভিং কিট। তো এই 3টা কিনি আনিছোঁ বিশালৰ পৰা, যাতে বস্তুবোৰ মোৰ য'ত ত'ত পৰি নাথাকক, চিডিলকৈ থাকক। গতিকে 3টা কিনি আনিছোঁ, ইয়াত ভালদৰে ৰাখিব পৰা যাব। লগতে ইয়াৰ প্ৰয়োজনীয় আপুনি দেখিব পাইছে, কলগেটৰ পৰা আৰম্ভ কৰি ফেচ ৱাছ, হাজমোলা এটা লৈ লৈছোঁ। লগতে তেল আছে, গোলাপ জল আছে, আৰু এটা চেৰি, দুটা পলিচ, এইটো লৈ লৈছোঁ। এইকেইটা বস্তুৰ কাৰণে এইকেইটা চিডিল হৈ থাকিব, গতিকে এইটো বস্তু লৈ লৈছোঁ। পাৰিলে আপোনালোকৰ লগত ইম্পৰ্টেণ্ট হয় এইটো। লগতে এইযোৰ লৈ লৈছোঁ, এইযোৰ মোৰ ৰানিং শ্বুজ আছিলে, এইযোৰ মই যাওঁতে পিন্ধি যাম, আৰু ফৰ্মেল ইউজত এইটো ব্যৱহাৰ কৰা হ'ব। লগতে বহী আছে, বহী পেন এনেকৈ লৈ লৈছোঁ, চিডিল হৈ থাকিব। ব্লেক টেপ লৈ লৈছোঁ, হোৱাইট টেপ লৈ লৈছোঁ। লগতে এইফালে হোৱাইটনাৰ আছে, হাইলাইটাৰ আছে, যিখিনি প্ৰয়োজনীয় হয়। লগতে মাৰ্কাৰ পেনো লৈছোঁ, কিবা লিখিবৰ কাৰণে তাত যদি প্ৰয়োজনীয় হয়, সেইটো মাৰ্কাৰ পেন এইখিনি লৈ লৈছোঁ। লগতে এয়া হোৱাইট ৰুমাল লৈ লৈছোঁ, আৰু এয়া অলপ মোজা লৈ লৈছোঁ। মোজা সৰহকৈ ল'ব, কাৰণ তাত মোজাৰ প্ৰয়োজন বহুত হ'ব, যিহেতু গৰম দিন আহি আছে। লগতে চাবোন লৈ লৈছোঁ, ডেটল চাবোন। লগতে 2টা বডি স্প্ৰে লৈ লৈছোঁ, এইটো হৈছে
টুপি হয়, টুপিটো যিহেতু এতিয়া বাহিৰত কিমানখিনি ঠাণ্ডা পৰে আমি গম নাপাওঁ। এইযোৰ ফৰ্মেল চেণ্ডেল এযোৰ লৈ লৈছোঁ। এটা হৈছে তলত লোৱাৰ ট্ৰেক দুটা, এইকেইটা ট্ৰেইনিঙৰ টাইমত প্ৰয়োজন হ'ব। এয়া হাফ পেণ্ট, এইটো হৈছে চাবোন কেছ, লগতে এইটো হেঙাৰ লৈ লৈছোঁ, কাৰণ কাপোৰ কানি শুকুৱাব লাগিব। লগতে সেইখিনি নিজৰ পাৰ্চনেল বস্তুখিনি লৈ লৈছোঁ। লগতে এটা খাকী ট্ৰেক লৈছোঁ, এটা ব্লেক ট্ৰেক লৈছোঁ, এটা ব্লু ট্ৰেক লৈ লৈছোঁ, আৰু লগতে টাৱেল লৈছোঁ, ৰছী লৈছোঁ, কিবা বস্তু যাতে যদি মই আৰিব লগা হয় বা আঁঠুৱা চাঠুৱা যদি তৰিব লগা হয় তেনেহ'লে ব্যৱহাৰ কৰিব পাৰিম। তো ৰছী লৈ লৈছোঁ। লগতে ইয়াত আছে CRPত যিহেতু গেঞ্জি ব্যৱহাৰ কৰে, দীঘল হাতৰ গেঞ্জি আছে, এখন গামোচা লৈ লৈছোঁ। আৰু লগতে এইটো হৈছে ক্লিপ, কাপোৰ শুকুৱাবৰ কাৰণে। এয়া আছে কাপোৰ ঘঁহা ব্ৰাছ, গা ঘঁহা, আৰু এইটো বাচন ধোৱা এডাল লৈ লৈছোঁ। এইটো হৈছে পিঠু, এইটোৰ দাম অলম'ষ্ট 700 পৰিছিল, অনলাইন লৈছিলোঁ। এইটো চব 700মান পৰিছিল এইটোৰ দাম। এইখিনিয়ে অভাৰঅল, এইখিনি লৈ লৈছোঁ। এইখিনিত যদি কিবা মিষ্টেক আছে বোলে আৰু কিবা ল'বলৈ আছে আপোনালোকে কমেণ্ট কৰিব। এয়া চব এইখিনি অলম'ষ্ট প্ৰয়োজনীয় হঠাতে লাগতিয়াল বস্তুখিনি লৈ লৈছোঁ। এইখিনিয়ে আছিল মোৰ বস্তু, আৰু আপোনালোকে কি লৈছে কমেণ্ট কৰিব। আৰু কাৰোবাক যদি কিবা কথা সুধিব লাগে তেনেহ'লে টেক্সট কৰিব। দেখিবলৈ পাইছে এইখিনি অলম'ষ্ট আমি ৰেডি হৈ গৈছে। এতিয়া আমাৰ 23 তাৰিখে জইনিং আছে যিহেতু CRPFত, গতিকে যাবই লাগিব। গতিকে এইখিনি বস্তু ৰেডি কৰিছোঁ, আৰু এইখিনি পেকিং কৰিম। পেকিং কৰি আমি লৈ যাম। বেগ এটা হ'ব, দুটা হ'ব, এইকেইটা বেগ ব্যৱহাৰ কৰিম আমি অলম'ষ্ট। তো যদি চাই ভাল লাগিছে বা ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰিলেহে আমি উৎসাহ পাম নতুন ভিডিঅ' বনাবৰ কাৰণে। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।